বহুত সুন্দৰ সুন্দৰ গান গাই থাকে ভাইটিয়ে। আজিও সি আহিছে বেচেৰা, একদম বক্স চক্স দাঙি আহিছে সুন্দৰ হৈ গ'ল। পুৰা ধাৰাষাৰ আগতে চলি আছে শ্বুটিং দেই সুন্দৰভাৱে। নমস্কাৰ, মই নিবি আকৌ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পূৰা ধুতি পঞ্জাবী পিন্ধি আহিছোঁ। পবিত্ৰ ভাদ মাহ চলি আছে। আজি তাতে বিশ্বজিৎ গগৈ এটি ভক্তিমূলক গীত শ্বুটিং হৈ আছে নামঘৰত। সকলোবিলাক ইতিমধ্যে আহিছে এজন এজনকৈ। নামঘৰৰ ভিতৰত কিছু আছে বন্ধু বান্ধৱ, সকলোকে দেখা যাম কোন কোন আছে কোন কোন নাই। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এইফালে আমাৰ সুন্দৰকৈ ডেকাসকল আহি পাই গ'লি। একেবাৰে ধুতি পঞ্জাবী পিন্ধি ৰেডি হৈ আহিছে এওঁলোক দুয়োজন, আৰু দুয়োজন বাকী আছে। এইফালে সনাতন কোৱাইটো পুৰা ৰেডি হৈছে, টোকাৰি লৈ ৰেডি হৈছে সনাতন কোৱাইটো সুন্দৰকৈ। একদম মজা পৰিৱেশ, একদম সুন্দৰ পৰিৱেশ, মজা মজা মজা। আমাৰ কেমেৰামেনে শ্বট লৈ আছে দেই ধুনীয়াকৈ, সুন্দৰকৈ শ্বট লৈ আছে এইফালে। প্ৰথমখিনি লৈ আছে, প্ৰথমখিনি নামঘৰ সন্মুখৰ ভাগটো মানে ইয়াত লোৱা হ'ব নামঘৰত। তাৰপৰা দ্বিতীয় নামঘৰৰ ভিতৰখিনিৰ কাৰণে আমি বেলেগ এঠাইলৈ যাম। ধুনীয়াকৈ সুন্দৰকৈ লৈ আছে। আমি ইয়ালৈ এইকাৰণে আহিলোঁ মানে ইয়াৰ পৰিৱেশটো, সন্মুখৰ পৰিৱেশটো বিৰাট ধুনীয়া মানে এই নামঘৰটো যে সন্মুখত পুখুৰী এভাগ আছে। হৈ গ'ল। তেখেতক মানে বাপ মেধি দায়িত্ব দিয়া হৈছে আমাৰ দদাইক। চবে শুনিব দেই, চবে শুনিব। বিৰাট মজা গান মানে ভাদ পবিত্ৰ দিনটোতে আমি শ্বুটিং কৰিবলৈ সুন্দৰ লোকেশ্যনটো ভাল লাগিছে, যথেষ্ট হৈছে। আমাৰ বাপ আহিছে হয়নে, ভকত বৈষ্ণৱ সুন্দৰ এইফালে আহিছে আমাৰ। আপোনালোকে চবে দেখি থাকে ফেচবুকত দেই। কৃষ্ণহে প্ৰতিটো খবৰ দিয়ে, গীতবিলাক প্ৰতিটো খবৰ দি থাকে একেবাৰে ফেচবুকত জড়িত হৈ যায়। এই পবিত্ৰ ভাদ মাহত যি হৰিনামে মুখিত হৈ থাকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, গতিকে বিশ্বজিৎ গগৈ এটাই মানে হৰিনামৰ গীত ইতিমধ্যে তেওঁ মানে যুগুতকৈ উলিয়ালে, তেওঁ কণ্ঠও দিছে। গতিকে ৰাইজে আশা ৰাখিছোঁ সুন্দৰকৈ এই গীতটো আদৰি ল'ব। আমাৰ পৰা গোপিনীসকলৰ শ্বট লৈ আছে। আচলতে এইটো শ্বুটিং, আচলতে এইটো অৰিজিনেলে কাহিনী চলি আছে, কাৰণ তেওঁলোকে, আমি এইটো শ্বুটিং বুলি ক'ব নোৱাৰি আচলতে, তেওঁলোকে অৰিজিনেল হিচাপে আহিছে নামঘৰলৈ। ভাদ মাহ চলি আছে যিহেতু আমি পাই গ'লোঁ, পূৰা অৰিজিনেল হৈ আছে বস্তুটো। তেওঁলোকে নামঘৰলৈ আহিছিলে, সেইটো সময়তে আমি পালোঁ, তেওঁলোকৰ শ্বটটো লৈ লৈছোঁ। ইতিমধ্যে নামঘৰৰ বাহিৰৰখিনি প্ৰায় শ্বুটিং হৈ গৈছে মানে। এতিয়া আমি যাম ভিতৰৰখিনি দেখাবৰ কাৰণে। ভিতৰৰখিনিৰ কাৰণে আমি নেক্সট লোকেশ্যন আছে, আমি বেলেগ ঠাইত যাব লাগিব। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ মজা লৈ থাকক। পাছৰখিনি শ্বুটিঙৰ কাৰণে আমি বেলেগ ঠাইত আহিছোঁ, মানে বেলেগ ঠাইত আহিছোঁ। বৰ্তমান আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখা শংকৰী সংস্কৃতি কেন্দ্ৰত আছোঁহি। আমাৰ চৰাইদেউ সাপেখাতি নিচেই কাষতে মানে, তাত উপস্থিত আছোঁহি। আকৌ মানে তাৰ কিছু দৃশ্য মানে আমাৰ ইয়াত শ্বুটিং হ'ব মানে, সেইকাৰণে আমি ইয়াত আছোঁহি। আমি ভিতৰলৈ যাম এতিয়া, তাত কি হৈছে আমি দেখাম, ধুনীয়াকৈ সুন্দৰকৈ দেখাম কি হৈ আছে। ভিডিঅ'টো আপোনালোকে একদম শেষলৈ চাই থাকিব দেই। পালাহি তোমালোকে কৃষ্ণ কৃষ্ণ। এইফালে কেমেৰামেনে সুন্দৰকৈ শ্বট লৈ আছে, ভকতসকল ধুনীয়াকৈ নাম লৈ আছে। মানে চবতকৈ ভাল লগা কথাটো হৈছে আজি ভাদ মাহ চলি আছে, পবিত্ৰ ভাদ মাহৰ কাৰণে সকলোবিলাক আছেহি মানে ইয়াতে নামঘৰতে। আমাৰ মানে ভিডিঅ'টো শ্বুটিং কৰিব মানে অসুবিধা নাই হোৱা মানে, গোটেইবিলাক যিহেতু নামঘৰলৈ আহিছিলে আমি তাতে পাই গ'লোঁ আজি স্পট। তো মজাকৈ আজি ভিডিঅ'টো শ্বুটিং হৈ থাকিব, সুন্দৰ মজা মজা। আমাৰ বক্স চক্স দাঙি আহিছে ভাইটি ধুনীয়াকৈ। সি বৰ ধুনীয়া ধুনীয়া গান গাই থাকে দেই। ৰিচেণ্টলি কালিলৈকে ভাল গান দিছে ভাইটিয়ে। মাছৰ পেটা দিছোঁ, সকলোৱে চাব। আপুনি কি কয় ইউটিউব চেনেলটো ডিপ মিউজিক বুলি আছে, সকলোৱে চাব। আৰু যদি ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব। প্ৰথম প্ৰচেষ্টা, বহুত সুন্দৰ সুন্দৰ গান গাই থাকে ভাইটিয়ে। আজিও সি আহিছে বেচেৰা, একদম বক্স চক্স দাঙি আহিছে সুন্দৰ। আমাৰ লগত আছে চৰাইদেউ জিলা শাখাৰ মুখ্য উপদেষ্টা লীলা গগৈ ডাঙৰীয়া। আমি তেখেতৰ পৰা কিছু কথা জানিম। জয় গুৰু শংকৰ। আমি লীলা গগৈ, চৰাইদেউ জিলা শাখাৰ উপদেষ্টা। আজি ভাদ মাহৰ তৃতীয় দিৱসত সংস্কৃতি দলটোৱে চৰাইদেউ জিলা শাখাৰ শংকৰী সংস্কৃতি কেন্দ্ৰত যি দিহানাম ইয়াতে পৰিৱেশন কৰিলে, আৰু এখেতলোকে এই দিহানাম নামটো বোধহয় ভিডিঅ' কৰিছে। ইয়াত আমি শুভেচ্ছা জনাইছোঁ। আগলৈকে এই যুৱকসকলে যাতে গুৰুজনাৰ কলা কৃষ্টি সংস্কৃতি স্থাপত্য ভাস্কৰ্য ৰক্ষা কৰিব পাৰে, তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ। লগতে তেৰা সমস্তক যাতে প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰে, যাতে ভৱিষ্যতেও এইদৰে তেৰা সমস্তে সংস্কৃতিৰ দিশত দোপত দোপে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। কৃষ্ণ অনুভৱ কোৱা।
বঢ়িয়া আজি ফাৰ্ষ্ট দিহা নামৰ মানে কৈছোঁ সুন্দৰ ল'ৰা একদম সুঠাম দেহৰ কি ধুনীয়া স্বাস্থ্যৱান ল'ৰা চাওক আজি আমাক আহিছোঁ অঁ একদম পূৰা কি ধুনীয়াকৈ আহিছে আপুনি আপোনালোকে দেখিছে নাই পূৰা ড্ৰেছত আহিছে একদম ফুলাম গামোচা লৈ সুন্দৰকৈ আহিছে হয় নাই ঘৰটো বেয়া লাগিছে আপুনি হে ঘড়ীটো একো নাই ঘড়ীটো একো নাই বাৰু উপায় নাই ঘড়ীটো উপায় নাই ইয়াত পিন্ধি আছোঁ অঁ কিন্তু বেটেৰী থাকক নাথাকক কথা নাই হয় নাই কৈবা কথা নাই কিন্তু হ'লেও ইমান ধুনীয়াকৈ আহিছে ভাল লাগিছে ঠিক কোৱা শইকীয়া হৈছে পুৰা ড্ৰেছত আহিছে শইকীয়া ধুনীয়াকৈ আহিছে গামোচা গামোচা ধুতি পঞ্জাৱী পিন্ধি আজি বেলেগ ৰূপত দেখিছে নহয় প্ৰথমবাৰ কাৰণে দেখিছে বাৰু প্ৰথমবাৰ গৈ থাকোঁ মিছা নামঘৰ আমাৰ মানে মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ বাবে এখেতক দেখিছে মানে এইটো ৰূপত আগতে মানে তাই নাই দেখাতো চব শইকীয়া কাৰণ দিয়া এনেকুৱা হৈছে শ্বুটিং গীতটি ঠিকে আছে লিখিবলৈ চেষ্টা কৰিছিলোঁ আমি প্ৰায় 2টা জেগাত আজি আমাৰ ভিডিঅ' গ্ৰহণ কৰা হৈছে আজি আমাৰ ইয়াত দ্বিতীয়টো জেগা অঁ দ্বিতীয়টো জেগাত প্ৰথমটো আমাৰ গ'ল বাঁহবাৰী অঞ্চলত আৰু এতিয়া আমি আছোঁ পূৰ্বাঞ্চল আমাৰ জিলা নামঘৰত আছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টত সুন্দৰ মুমেণ্ট ধুনীয়াকৈ আছে সনাতন বাইদেউ আছে আমাৰ লগত আমি তেওঁকো লৈ আনিছোঁ ভিডিঅ'ৰ কাৰণে তেওঁ হৰিনামটোৰ লগত পোৱা ওতপ্ৰোতভাৱে জড়িত আছে তেওঁ যিহেতু এতিয়া টোকাইখন অলপ ঠিক ঠাক কৰি লৈছে বাইদেউ নমস্কাৰ নমস্কাৰ আপুনিতো যিহেতু এই গানটোৰ লগত পোৱা জড়িত হৈ আছে হয় নিশ্চয় নিশ্চয় তাৰপৰা আপুনি আকৌ নতুনকৈ কিবা গান চান কিবা কৈ আছে নেকি মই গীত কৰা নাই মই লিখিছোঁ সেই গীত এটি লক্ষ্যজিৎ বৰুৱাক এটি গীত দিছোঁ মই এই বছৰ ৰিচেণ্টলি যোনটো হৈ গ'ল ন হয় শংকৰ গুৰু দিছোঁ কলিলোকৰ ধৰ্ম সেইটো আপুনি দিছিলে ন হয় হয় মই দিছোঁ এতিয়া এইটো মই বিশ্বজিৎ গগৈ টোকাৰী গীতটোত মই টোকাৰী বজাইছোঁ সেইটো দতৰা বজাইছোঁ তাৰপিছত আৰু আজি সেই ভিডিঅ'ত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ আৰু ধন্যবাদ অঁ সনাতন ককাইদেউ প্ৰতিটো সময়ত থাকে আমাৰ লগত তেওঁ ভাল লাগে জুজ বহি লৈছোঁ ইয়াত ধুনীয়াকৈ ধৰি লৈছোঁ যদি আমাক কেমেৰা দেখি পায় তেতিয়া ভিডিঅ'টো দেখিব নহয় হয় নাই যদি কিবা কাৰণত যদি কেমেৰা আমাক দেখি নাপায় তেতিয়া আপোনালোকে ভিডিঅ'টো নেদেখে কেমেৰাই দেখি পেলাই আমাক মানে আপোনালোকে ভিডিঅ'টো দেখিব দেই মাজতে খানাটো খাই লওঁ খানাটো আহি গ'ল ধুনীয়াকৈ ৰঙালাওৰ লগত গৰমৰ ৰঙালাও খোৱা মজাটো বেলেগ ধুনীয়াকৈ সকলোৱে মিলি পিনে খাই লৈছোঁ তাৰপিছত আকৌ ভিডিঅ'টো লাভখিনি আগবঢ়াই গৈ থাকিম দেই চাই থাকিব এইবিলাক কেনেকুৱা ৰঙালাও কেনেকুৱা গৰমৰ ৰঙালাও আচলতে খুব ভাল আৰু নামঘৰত গোটেইখিনিয়ে লগ লাগি এসাঁজ খোৱাটো তাকে এই মজাটো আমেজটো এইটো যিটো আমেজ আচলতে এই বস্তুটো এইটো আমেজ মানে প্ৰকাশ কৰিব দিগদাৰ হয় ভাষাই ঘৰৰ পৰা আচলতে বুজাব পৰা দিগদাৰ হ'ব আচ্ছা আচ্ছা খুব ভাল লাগিলে সকলোৱে ভাত পানী খাই ল'লোঁ ভাত পানী খাই মেলি আকৌ শ্বুটিঙত আকৌ আৰম্ভ কৰি দিছে ধুনীয়াকৈ সুন্দৰকৈ খোৱাটো মেইন ন সকলোৱে খাই বৈ ল'লোঁ মানে যথেষ্ট ভোকো লাগিছিলে বহুত টাইম হৈ গ'ল ন এতিয়া আকৌ পজিশ্যন মানে আকৌ লৈ ল'লে শ্বুটিঙৰ কাৰণে আকৌ পজিশ্যন লৈ ল'লে ধুনীয়াকৈ ছেটিং চলি আছে এইফালে আহিছে ফুলৰ কৰিছে আমাৰ গানটো বোলে ধুনীয়াকৈ কিবা এটা শুনি কেনেকুৱা পাইছে গানটো সুন্দৰ বৰ্তমানলৈকে যিমানখিনি কৰিলোঁ অতি সুন্দৰ হৈছে আৰু নৱপ্ৰজন্মৰ এজন কণ্ঠশিল্পী তেওঁ বহুত গীত কৰিছে আগতে এবাৰ এটা দিহানাম ইমান সুন্দৰভাৱে কৰিছে সকলোৰে হৃদয়ত সাজ বহাকৈ কৰিছে গতিকে ধন্যবাদ জনাইছোঁ তেনেকুৱা এটা সুন্দৰ গীত ৰাইজৰ কাৰণে উপহাৰ দিয়াৰ কাৰণে খুব সোনকালে গীতটি ৰাইজৰ কাৰণে মুকলি কৰি দিব আশা কৰিছোঁ আমাৰ স্থানীয় ৰাইজৰ লগতে সমগ্ৰ অসমবাসীয়ে এই গীতটো ভাল পাব ভিডিঅ' শ্বুটিং চলি আছে ভিতৰৰ ফালে তাৰপৰা ছেকেণ্ড কথা মই যদি আমাৰ স্থানীয় দদাইদেউক যদি চিনাকি কৰি আনিলোঁ আপোনালোকৰ আগত নিশ্চয় মই দুখী হৈ ৰ'ম আমাৰ স্থানীয় দদাইদেউ মানে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তেওঁ আমাক যথেষ্টখিনি সহায় কৰিছে নামটো কৈ দিয়ক আপোনাৰ দদাইদেউ মোৰ নাম মিলেশ্বৰ বাইলু মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাৰ অভয়পুৰ আঞ্চলিক শাখাৰ নামঘৰ প্ৰতিনিধি সম্পাদক আৰু চৰাইদেউ জিলা শাখাৰ নামঘৰ প্ৰতিনিধি আমি সদস্য কিন্তু আজি এটা এনেই ভাল লগা এটা খবৰ আজি এই ল'ৰাটোৱে যে এটা মানে গুৰুজনাৰ অৱদানৰ যি সৃষ্টি আজি ভিডিঅ'টো কৰিছে তেওঁলোকে অল অসমৰ সৰ্ব অসমত এই ভিডিঅ'টো যাতে প্ৰচাৰ হওক আমি তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাৰ সংস্কৃতি কেন্দ্ৰটো এনেবোৰ কাৰ্য যদি পন্থা হাতত লয় আৰু এনেবোৰ ভিডিঅ' কৰিবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ আহক সৌৰভ শইকীয়াৰ ৰচনাৰে আৰু বিশ্বজিৎ গগৈৰ সংগীতেৰে যি আমাৰ দিহানামৰ এটি ভিডিঅ' ৰেকৰ্ডিং হৈ আছে আমি তাত উপস্থিত আছোঁ আৰু যথেষ্টখিনি আমি ভাল পাইছোঁ আমিও সহযোগিতা আগবঢ়াইছোঁ এইখিনিত তেওঁলোকৰ এই দিহানাম যাতে বহুলভাৱে প্ৰচাৰিত হয় তাকে আমি কামনা কৰিছোঁ ইতিমধ্যে শ্বুটিঙৰ কাম প্ৰায় শেষ হৈ গৈছে বৰষুণো আহিছে প্ৰায় সন্ধিয়া হওঁ অৱস্থা ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে ভিডিঅ'টো শ্বুটিং হৈ গ'ল আৰু মানে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আগলৈ যাতে এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকে সকলোকে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ মানে
আপোনালোকে ছাবস্ক্ৰাইব বা শ্বেয়াৰ কৰি দিলে বা মোৰ ভিডিঅ'টো বনাই ভাল লাগিব ন প্ৰথম কথা। সেইটো কাৰণে আপোনালোকে যদি মোক অকণমান মৰম দিয়ে ভাল লাগিব। ধন্যবাদ, আকৌ লগ পাম, বাই বাই।